সোণক আকাৰ দিবৰ কাৰণে লোহাৰে কোবাব লাগে। লোহাৰে কোবাই কোবাই সোণক যি বনাব সেই তাৰ আকাৰ দিবলৈ চেষ্টা কৰে। আৰু লোহাকো লোহাৰেই কোবায়, কিন্তু সোণক যেতিয়া কোবায় সোণৰ কোনো শব্দই নহয়, কিন্তু লোহাক যেতিয়া কোবায় লোহাৰটো ভীষণ শব্দ কৰে। তেতিয়া এদিন সোণে ক'লে লোহাক যে মোকো দেখোন লোহাৰে কোবায়, মই দেখোন শব্দ নকৰোঁ, তুমি ইমান চিঞৰ বাখৰ কিয় কৰা? তেতিয়া লোহাৰে ক'লে যে তোমাক লোহাৰে কোবাই হয়, তুমি সোণ আৰু লোহাৰে তোমাক কোবালে একো নহয়, কিন্তু মোক যে নিজৰ অংশই নিজক কোবাই, নিজৰ মানুহেই মোক কোবোৱা নিচিনা, গতিকে মই দুখ পাওঁ। যেতিয়া মানুহক নিজৰ মানুহেই কষ্ট দিয়ে, দুখ দিয়ে, তেতিয়া মনত নিশ্চয় আঘাত লাগিবই। গতিকে মই সেইকাৰণে আঘাত অনুভৱ কৰোঁ আৰু মোক কোবালে মই কষ্ট পাওঁ। মানুহ সমাজতো সেই কথাই খাটে। চাবচোন, নিজৰ মানুহে যেতিয়া আঘাত দিব আমি সহ্য কৰিবলৈ টান পাওঁ, কষ্ট পাওঁ, কষ্ট অনুভৱ কৰোঁ। গতিকে এই কথাটো বুজি মানুহে নিশ্চয় মানুহক আঘাত দিবলৈ চেষ্টা কৰিব নালাগে। সকলোৱে সকলোকে ভাল পাবলৈ আৰু সন্মান কৰিবলৈ শিকিব লাগে।